নমস্কাৰ হেল্ল' গাইজ গুড মৰ্ণিং গোল্ডেন চুইটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে আইমি বৰুৱাৰ ছোৱালীজনীৰ বাৰ্থডে হয়। আপোনালোক সকলোৱে চাগে চিনি পায়, তাই কিন্তু সকলোৱে জিগি বুলিয়ে জানে। তাইৰ বাৰ্থডে আজি আপোনালোকে আশীৰ্বাদ কৰিব তাইক, তাই যেন ভালে কুশলে থাকে আৰু আগলৈ যেন ভাল হয়। ছোৱালীজনীক আশীৰ্বাদ কৰিব। ইয়া মেকআপ কৰিব ধৰিছে। তাই কিন্তু বাৰ্থডেৰ গিফ্টটো পাই কিনে মাকৰ ইমান ফূৰ্তি পাইছে। তাই হেনো আগতে কৈ থৈছিলে সেনেকুৱা এটা লাগে বুলি, গতিকে মাকে বাৰ্থডে দিনা দিছে আৰু বহুত ফূৰ্তি পাই গ'ল। তাই এতিয়া মেকআপত লাগি গৈছে। বেচেৰীজনীয়ে ইমান ধুনীয়াকৈ মেকআপ কৰিছে, তাই নিজেই মেকআপ কৰিছে, তথাপিতো ধুনীয়া দেখা হৈছে। আইতাকক প্ৰণাম কৰিলে, নতুন কাপোৰ পিন্ধি লৈছে, লৈ মেলি আইতাকক প্ৰণাম কৰিলে। বেচেৰীজনী ফূৰ্তিতে ৰ'ব নোৱাৰা হৈ আছে। ইয়াৰ তলৰ ফালে নামি গৈছে, অকণমান ষ্টাইল কৰিছেতো, নিজকো বহুত ধুনীয়া দেখা পাইছে তাই। এনেও তাই বহুত ধুনীয়া হয়নে নহয়। তাৰপিছত তাইৰ ফ্ৰেণ্ডবিলাক আহি গ'ল, আহি মেলি ইয়াৰ খেলাত লাগি গৈছে ধুনীয়াকৈ। তাইৰ বহুত ফূৰ্তি, ফ্ৰেণ্ডবিলাক যে ঘৰত আহিলে সকলোৰে ফূৰ্তি লাগে হয়নে নহয়। আমাৰোতো আগতে লাগিছিলে, গতিকে হ'ব দিয়ক। এয়া গাৰ্জেনবিলাকেও আকৌ খেলাত লাগি গ'ল সকলোৱে। কি ভাল লাগিছে সেইদিনাখনে। তাইৰ বাৰ্থডে হ'ল কি হ'ল সকলোৰে বহুত ফূৰ্তি লাগিছে। এই কেমেৰামেনো আহিছে, এয়া যাদু খেল দেখাইছে, নানান ধৰণৰ খেল খেলা হৈছে তাতে। যাদু খেলটো কিন্তু আচৰিত যাদু খেল দেই। আপোনালোকে আগতে দেখা পাইছে জানো এইজনক। এইয়া বাৰ্থডেৰ কেক কাটিব আৰম্ভ কাটি হৈ গ'ল। তাৰপিছত সকলো মানুহে খাই বৈ গুচি গ'ল। তাৰপিছত আৰ্মি বাই খাবলৈ ৰেডি হৈ গ'ল। হয় দিয়কচোন, ভোকো লাগে, ইমান সময় খোৱা নাই বেচেৰীজনীয়ে নহয় জানো। এয়া খাব লৈছে আৰু যিমান যি পাৰে লৈছে, যিখিনি খাব পাৰে আৰু। আইটেমটো কিন্তু ধুনীয়া, ইমান কেইবিধ বনাইছে, নিৰামিষৰ কাৰণেও বেলেগ আৰু আমিষৰ কাৰণেও বেলেগ। দুয়োজনে খাবলৈ বহিলে। এয়া পানীপুৰি, পানীপুৰি দেখিলেতো জিভাৰ পানীপুৰি যে সকলোৰে হয়নে নহয়। পানীপুৰিটো কাৰ কাৰ সোৱাদ বাৰু ক'বচোন বাৰু, কোনে কোনে বহুত ভাল পায়। মই কিন্তু বহুত ভাল পাওঁ, কমেণ্ট কৰিব। পানীপুৰিত হেনো 3 বিধ আছে জোলটো, কি জানে, জ্বলা, মিঠা আৰু হজম হোৱা। এই সকলোৱে এইজন যে আইমি বাৰ শাহু মা হয়, সেইজনী মাজত আৰু লগৰবিলাকৰ লগত কথা পাতি আছিলে। আইমি বাই ৰৈ যোৱা ভাতখিনিৰ বিষয়ে কি কয় শুনকচোন বাৰু। যিহেতু ৰাতিৰ খোৱা মানুহ কম আছিলে, বহুত বস্তু ৰৈ গ'ল। বস্তুবোৰ দেখি দুখে লাগিছে, কাৰণ মই নিজৰ ঘৰতো এটা ভাতো পেলালে বেয়া পাওঁ। আটাইখিনি দেখি এটা কথা থিৰাং কৰিলোঁ যে গোটেইখিনি যিমান পাৰোঁ বান্ধি লৈ, এয়া দেখিছেনে, আচলতে মোৰে ভুল। কাৰণ অকণমানিকেইটাই সেই যে সৰু সুৰা খুচুৰা খুচুৰি বস্তুবোৰ খোৱাৰ পিছত ভাত খাব বুলি ভবাটোৱে ভুল কথা। আটাইবোৰ এনেকৈ পেকিং কৰি লৈ গৈ ৰাস্তাত য'তেই যেনেকৈ পালোঁ, যিসকলে অন্ততঃ এসাঁজ খাবলৈ অপেক্ষা কৰি থকা বুলি অনুভৱ হ'ল, তেওঁলোকৰ ওচৰত দিওঁগৈ বুলি। মানুহখিনিয়ে যে ইমান হেঁপাহত লৈছে। আপোনালোকৰো যদি কেতিয়াবা এনেকুৱা কিবা পৰিৱেশ হয়, থাকি যায়, এনেকৈ তেওঁলোকক দিব পাৰিব। বহুত ঠাইতে বহুজনক পালোঁ। শেষত যেনিবা একোৱে পেলাবলগীয়া নহ'ল। আৰু ভাল লাগিল যে গোটেইখিনি বস্তু যাৰ প্ৰয়োজন আছিল তেনেকুৱা কিছুমান মানুহে পালে। আইমি বাৰ ছোৱালীজনীৰ বাৰ্থডে এইখিনি আছিলে ভিডিঅ'। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব, জনাব। বাই বাই। এতিয়ালৈ এইখিনি এৰিলোঁ।